অতি দুখ মনেৰে নম্ৰভাৱে আৰু অলপমান পুতৌভাৱেৰে অসমৰ চৰকাৰখনক অৰ্থাৎ ভাৰতৰ চৰকাৰখনক অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক কেইটামান ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। ৰিকুৱেষ্ট কেইটা এনেকুৱা ধৰণৰ। প্ৰথম ৰিকুৱেষ্ট কেইটা হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ইমানবোৰ ভাল কাম কৰি আছে যে আমাৰ আঙুলি মূৰত গণিবৰ কাৰণে আঙুলি শেষ হৈ গৈছে। তাৰে ভিতৰত ভাল কাম কেইটামান মই ক'ব বিচাৰিছোঁ। আপোনালোকে নলগা কিছুমান জেগাত বা ৰাস্তাত দলংবোৰ বনাইছে, ফ্লাইঅভাৰবোৰ বনাইছে, যিবোৰ ফ্লাইঅভাৰৰ বৰ্তমান জৰাজীৰ্ণ অৱস্থা বুলি ক'ব লাগিব। একদম যদি মই ফ্ৰেছ কিবা এটা উদাহৰণ দিব যাওঁ, তেনেহ'লে ৰিচেণ্টলি এখন ফ্লাইঅভাৰ আপোনালোকে বনাইছিলে, নুনমাটিৰ পৰা যিখন ফ্লাইঅভাৰ আহিছে মহাৰাজ পৃথু ফ্লাইঅভাৰখন, সেইখন ফ্লাইঅভাৰ একেবাৰে অৱস্থা নাই। তাত বৰষুণৰ সময়ত বহুত এক্সিডেণ্ট হৈছে, আপোনালোকে নিউজবোৰ পাই আছে। এটা ছাইড ৰাস্তাৰ পৰা ব্লক কৰি থৈছে আপোনালোকে। ফ্লাইঅভাৰখন আপোনালোকে ইলেকশ্যনৰ আগত দৌৰা দৌৰি কৰি নিৰ্মাণ কৰি তাত যি কংক্ৰিট দিব লাগে সেইবোৰ ভাল পৰিমাণে নিদি এতিয়া সেই ফ্লাইঅভাৰ ওপৰেদি অহা যোৱা কৰাৰ কাৰণে বহুতো যাত্ৰীৰ এক্সিডেণ্ট হৈছে আৰু বৰ্তমান সময়তো সেই ফ্লাইঅভাৰখনৰ এটা ছাইড জৰাজীৰ্ণ অৱস্থা হৈ আছে, এইবোৰ ৰিপেয়াৰ কৰি থকা হৈছে। এই যে আপুনি ফ্লাইঅভাৰবোৰ বনালে, লোন লৈ বনাইছে, তাত বহুতৰে কিবা কিবি অংশ আছে, আপোনাৰো হয়তো থাকিবও পাৰে, মই নাজানো। কিন্তু যদি কাম এটা কৰিছে, আমি আশা কৰোঁ যে ভালকৈ কৰিব, কাৰণ সেইবোৰ টকা আপুনি আমাৰ পৰা লৈ আছে। দ্বিতীয় কথাটো হ'ল যে অসমত বানপানী হ'ল, গোটেই অসমততো হয়েই বাৰু, কিন্তু এইটো সময়ত এনেকুৱা তিনিখন জিলাত বানপানী হ'ল, যি তিনিখন জিলাত কোনো আশা কৰা নাছিলে। আৰু এই বানপানী কি কাৰণে হ'ল আপুনিও নজনা নহয় বা আপোনাৰ অগত্য নহয়। নাগালেণ্ডত কি চলি আছে, কি চলা নাই, কি কাৰণে তাৰ পৰা পানীবোৰ আহিবলগীয়া হ'ল বা আহিল, এইবোৰ সকলোৱে বৰ্তমান গম পাইছে। বান সাহায্যৰ নামত বহুত মানুহে, আপোনালোকক বাদ দি বহুত মানুহে 15-14 দিনলৈকে অসমৰ আন আন জিলাৰ, ভাৰতৰ আন আন ঠাইৰ মানুহে আহি এই তিনিখন জিলাক সহায় কৰিছে। তাত আপোনালোকৰ কোনো ধৰণৰ একো ৰোল নাই, এটলিষ্ট আমি দেখা নাই। আৰু প্ৰথম অৱস্থাত আপোনালোকে যি সাহায্য দিবৰ কাৰণে গৈছিলে হেলিকপ্টাৰৰ ওপৰৰ পৰা, সেইবোৰ গোটেই বানপানীত উটি গ'ল। সেইবোৰ মানুহটো দূৰৰ কথা, গৰু ছাগলীও খাব নোৱাৰে। তো তেনেকৈ আপোনালোকে সহায় কৰিব আৰম্ভ কৰিছিলে। পিছত নিজে ভিখাৰীৰ নিচিনা ভিক্ষা খুজি খুজি আপোনালোকৰ চৰকাৰী ফাণ্ডত সাহায্য বিচাৰিলে। এতিয়া যেতিয়া আপোনালোকৰ গাত লাগিছে, আপোনালোকে অনুভৱ কৰিছে যে আপোনালোকৰ চৰকাৰ নহ'লেও বৰ্তমান আমাৰ ৰাজ্যখন চলিব পাৰিব, অসমখন চলিব পাৰিব, তেতিয়া আপোনাৰ অলপমান গাটো পিৰ পিৰাইছে, যাৰ কাৰণে আপুনি কিছুমান নক'ব লগা কথা ক'ব আৰম্ভ কৰিছে। কোনোবাই বিদেশত গৈ ক'ব লগা হৈছে, সহায় বিচাৰিবলগীয়া হৈছে নিজৰ ধৰণেৰে। তেখেতে যেনেকৈ পায় তেনেকৈ সহায় বিচাৰিছে, তাত আপোনাৰ ক'ব লগা তাতে কি আছে ভাই? সেইখিনি কথা নক'লেও হয়। যদি আপোনালোকৰ চৰকাৰখন সিমানখিনি যোগ্যতা থাকিলেহেঁতেন, তেনেহ'লে অসমৰ মানুহে বেলেগত গৈ তেনেকৈ খুজিবলগীয়া নহ'লহেঁতেন। আজি অসমীয়া হিচাপে অলপ আমি দুখ পাওঁ এইটো কাৰণেই যে আপোনালোকৰ নিচিনা কিছুমান মন্ত্ৰী এইখন অসমত ৰাজত্ব কৰি আছে, আৰু আমাৰ নিচিনা কিছুমান ব্যক্তি বা মানুহে আপোনালোকক ভোট দি আছে। কিন্তু বৰ্তমান সময় সলনি হ'ব আৰম্ভ কৰিছে। এটা সময় আহিব যেতিয়া আপোনালোকে হয়তো বুজি উঠিব। আৰু থাৰ্ড টপিকটো হ'ল, ৰিচেণ্টলি দিল্লীত যন্তৰ মন্তৰত যিটো ঘটনা হৈ গ'ল, ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছিলে, আপোনালোকে তেওঁলোকৰ ওপৰত লাঠি চালনা কৰিলে, লাঠিবোৰৰ আগত গজাল পুতি সেই লাঠিৰে কোবাইছিলে। বৰ্তমান আপোনালোকে নিউজ উলিয়াব আৰম্ভ কৰিছে যে তাত কিছুমান মাৰ্ডাৰাৰ, কিডনেপাৰ, ৰেপাৰ বহুত মানুহ তাত সোমাই গৈছিলে, যিকেইজনক আপোনালোকে আক্ৰমণ কৰিছিলে, কিন্তু ষ্টুডেণ্টক কৰা নাই। ফেক নিউজ
আপোনালোকে ওলোৱাত বা বিয়পোৱাত বহুত এক্সপাৰ্ট হয়, এইটো সকলোৱে জানে। গতিকে এইবোৰ কোনো বিশ্বাস বৰ্তন কৰা নাই। তেতিয়াও আপোনালোকে কোনো ধৰণে একো মতামত নিদিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আজি মই কথা পাতি আছোঁ, মোতকৈও চাগে বেয়াকৈ কেমেৰাটো লৈ তেখেতে কথা আৰম্ভ কৰিছিলে। যিয়ে হওক, তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতে যেনেকৈ ক'ব পাৰে একো নাই। কিন্তু যিবোৰ কাম কৰিলে তেওঁলোকৰ উপস্থিতিত, সেইবোৰ বহুতে লজ্জাজনক। তেতিয়াও আপোনালোকে কোনো ধৰণৰ একশ্যন নল'লে, কোনো ধৰণৰ একো মতামত নিদিলে। ইমানবোৰ ষ্টুডেণ্টক বহুত নিৰ্মমভাৱে তাত প্ৰহাৰ কৰা হ'ল, আহত কৰা হ'ল, কিমানজন ষ্টুডেণ্ট তাত মৃত্যু হ'ল, আপোনালোকে একেবাৰেও অনুভৱ নকৰিলে। মই আকৌ এবাৰ ক'ম, সময় সলনি হয় আৰু এদিন সময় সলনি হ'ব, আৰু সেই সময় বহুত বেছি দূৰ নাই।